মানে ভকে মাছৰ মাথাটো ডাঙৰ নে ঘণ্টাটো বঢ়িয়া হৈছে মুড়ি ঘণ্টাটো। নমস্কাৰ বন্ধুসকল, আমাৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। বন্ধুসকল, বহুত দিন বনোৱা নাই মাছৰ আঞ্জা, সেইকাৰণে আজি আমি ৰাতিপুৱাই ডাকুত গৈছোঁ, যাই পেলাই এটা লোকেল ভকে মাছ লৈছোঁ। আৰু আজি বতৰটো গৰম বতৰ, গতিকে আমি মাছটো বনাম আজি কোমোৰা জালিৰ লগত। মানে কোমোৰা জালিৰ লগত বনালে মানে বেছি মছলা পাতি দিব নালাগে, আৰু গৰমৰ দিনত মানে মাছৰ লগত কোমোৰা জালি খাই ভালো লাগে। গতিকে আজিৰ আমাৰ আইটেমটো হ'ব কোমোৰা জালিৰ লগত লোকেল ভকে মাছৰ আঞ্জা। আহক এতিয়া আমি মাছটো কাটা বাছা কৰি লওঁ। বাকী আমাৰ মানে বাকাল গুচোৱা বেলেগ যোগান নাই, এখানেদি অলপ গুচি আছোঁ। অলপ কষ্ট হৈছে কিন্তু হ'লে যাই আছে আৰু। আমাৰ বাকালখিনি গুচোৱা হৈ গ'ল, গোটেইখিনি বঢ়িয়াকৈ গুচি ল'লোঁ। এতিয়া আমি বঢ়িয়াকৈ পিচ কৰি ল'ম। বন্ধুসকল, মাছখিনি কিবা কাটিলোঁ, অলপ সৰু ডাঙৰ হৈছে আৰু উপায় নাই আৰু। কিন্তু মইতো ভাই মাছ বেপাৰী নহয়, কিন্তু বোলে এনেকৈ যদি কাটো হ'ব পাৰিম। কিন্তু যা নহওক, মাছখিনি বঢ়িয়া কাটা হৈ গ'ল। এতিয়া আমি বাকী কামখিনি কৰি লওঁ। আমাৰ মাছখিনি কাটা হৈ গ'ল, এতিয়া আমি অলপ হালধি নিমখ দি পেলাই মাছখিনি সানি ল'ম। 1 চামুচমান নিমখ দিলোঁ, 1 চামুচ হালধি গুড়া আৰু অলপ। এইবাৰ তেল দি পেলাই আমি মাছখিনি সানি ল'ম। এতিয়া মাছখিনি পূৰা প্ৰপাৰ সানি লওঁ, যাতে গোটেইখিনিতে নিমখ হালধি তেল লাগি যায়। কেৰাহী গৰম হৈ গৈছে, এতিয়া আমি তেলখিনি দি লৈছোঁ। তেল পূৰা গৰম হৈ গৈছে, পূৰা ধোঁৱা উলি আছে। এতিয়া আমি মাছ এক পিচকৈ দি পেলাই বঢ়িয়াকৈ ভাজি ল'ম। আমাৰ প্ৰথম মাছ 4 পিচ ভাজা হৈ গ'ল, এতিয়া আমি নামি দিওঁ। আমি বাকী মাছখিনিও এনেকৈ ভাজি ল'ম এতিয়া। বাকী আমাৰ মাছ ভাজা হৈ গৈছে, এতিয়া আমি ইফালে কোমোৰা জালিটো কাটি আছোঁ, লগতে আমি ভাত বহাই দিছোঁ। ভাতটো হোৱাৰ পিছত আৰু আমি আঞ্জাখন বনাই ল'ম। আমাৰ গোটাখিনি ৰেডি হৈ গ'ল, আৰু এতিয়া বনাওঁ আমি কোমোৰা জালিৰ লগত ভকে মাছৰ আঞ্জা। কেৰাহী গৰম হৈ গৈছে, এতিয়া আমি প্ৰথমতে তেলখিনি দি লওঁ। তেলৰ পৰাই পূৰা ধোঁৱা উলি গৈছে, এতিয়া আমি দিম পিঁয়াজ আৰু জ্বালা। এতিয়া পিঁয়াজ আৰু জ্বালাখিনি অলপ ভাজি ল'ম। পিঁয়াজখিনি আমাৰ বঢ়িয়াকৈ ভাজা হৈ গ'ল, এতিয়া আমি দিম
আদা আৰু ৰহুন খুন্দিয়া আমি সেইখিনি অলপ খুন্দি লৈছোঁ, অলপ কমকৈ দি দিছোঁ। আমাৰ পিঁয়াজ আদা ৰহুনখিনি ভাজা হৈ গ'ল। এতিয়া আমি দিম এটা বিলাহীটো এনেকৈ কাটি লৈছিলোঁ আমি, এতিয়া এখানি দি দিছোঁ। দি পেলাই অলপ লাৰি পেলাই এতিয়া আমি নিমখ চিমখখিনি দি ল'ম। এতিয়া দিলোঁ আমি সোৱাদ অনুযায়ী নিমখ 1 চামুচ আৰু অলপ, লগে লগে দিলোঁ আমি হালধি গুড়া, আৰু লগে লগে দিলোঁ আমি ধনিয়া গুড়া অলপ আৰু অলপ জিৰা গুড়া। বাছ মছলা হৈ যাব এখানি দিলে। এতিয়া মছলাখিনি আমি ভাজি ল'ম। মছলাখিনি বঢ়িয়াকৈ ভাজা হৈ গৈছে। এতিয়া আমি দিম কোমোৰা জালি আৰু আলু, এখানি আমি সৰু সৰুকৈ কাটি লৈছিলোঁ, এতিয়া এখানি আমি দি দিছোঁ। এতিয়া আমি কোমোৰা জালি আৰু আলুখিনি বঢ়িয়াকৈ ভাজিব লাগিব। মানে যেতিয়ালৈকে ধৰক কোমোৰা জালি বা পানীখিনি ওলাই নাযায়, আমি তেতিয়ালৈকে এখানি ভাজি থাকিব লাগিব। বাকী বন্ধুসকল, গৰমৰ দিনত মানে বেছি মছলা চছলা দিয়া আঞ্জা খাই ভাল নালাগে। এনেকৈ ধৰক কোমোৰা জালি হওক বা লাও জালি দি মাছৰ আঞ্জা বনাই পেলাই মানে বিৰাট ভাল লাগে। মানে তন মন পুৰা ঠাণ্ডা পৰি যায়। তাতে এনেকুৱা পৰিৱেশত বঢ়িয়া বতাহ চতাহ মাৰি আছে, মানে কিবা এটা বেলেগ মজা লাগে। আমি এখানি অলপ ভাজি ল'লোঁ। এতিয়া আমি ঢাকনখন মাৰি পেলাই অলপ টাইম সিজিব দিম। আমি এখানি অলপমান টাইম সিজি ল'লোঁ। এতিয়া আমি ঢাকনখন খুলি পেলাই চাওঁ কেনে হৈছে। এখানি বঢ়িয়াকৈ সিজি গৈছে। কোমোৰা আৰু আলুখিনি বঢ়িয়াকৈ সিজি গৈছে। এতিয়া আমি এখানি সময় দিম পানী। এতিয়া পৰিমাণ অনুযায়ী আমি পানীখিনি দি লৈছোঁ। বাছ হৈ যাব এতিয়া। আমাৰ আঞ্জাখন বঢ়িয়া হৈ গৈছে, পুৰা উতল আহি আছে। এতিয়া আমি এখানি সময়ত মাছখিনি দি ল'ম। বাকী বন্ধুসকল, আঞ্জাৰ প্ৰায় মজা গোন্ধ ওলাই আছে আৰু আমাৰ আঞ্জা হৈ গৈছে। এতিয়া আমি নামাই দিম আৰু। এতিয়া আমি নামাই দিওঁ। আমাৰ গোটেইখিনি ৰেডি হৈ গ'ল। আহোঁতে টেষ্ট কৰি লওঁ। আমি প্ৰথমতে টেষ্ট কৰোঁ আঞ্জাখিনি দি। আঞ্জাখিনি বঢ়িয়া গোটা আঞ্জা। আঞ্জা বঢ়িয়া আঞ্জা, মছলা পাতি নাই, একেবাৰে চিম্পুল আঞ্জা, কিন্তু টেষ্টটো বঢ়িয়া। এই আঞ্জাৰ মাছ লোকেল ভোকে মাছ। মাছটো লোকেল নে অলপ সোৱাদ আছে। বাকী আমি লগত বনাইছিলোঁ মুড়ি ঘণ্টা, এইবোৰ টেষ্ট কৰিছে অলপ। মানে ভোকে মাছৰ মাথাটো ডাঙৰ নে, ঘণ্টাটো বঢ়িয়া হৈছে, মুড়ি ঘণ্টাটো। আৰু লগতে আছে ভাজা মাছ। মাছ সুন্দৰ,
লোকেল মাছ কাৰণে ইয়াৰ টেষ্টটো বঢ়িয়া টেষ্ট অলপ মিঠা মিঠা লাগি আছে বঢ়িয়া মাছৰ সোৱাদ বাকী আমাৰ ভিডিঅ'টো যদি চাই ভাল লাগে এটা কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকে গৰমৰ দিনত এই আঞ্জাখন নিশ্চয় বনাই খাব খাই বঢ়িয়া পাব ধন্যবাদ